Hello everyone, welcome to my channel. I hope সকলে ঘৰত ভালে কুশলে আছে। সো আজি মোৰ এটা ডান্সৰ প্ৰগ্ৰাম আছে, ভাৰতনাট্যম ডান্সৰ। সো আপোনালোক মই গটি জুৱেলাৰী ড্ৰেছ গটেখিনি দেখাম, মই কি পিন্ধো আৰু ভাৰতনাট্যমৰ কেনেকুৱাকে ড্ৰেছ পিন্ধে সবখিনি মই দেখাম। আৰু মই এতিয়া নতুন এটা ড্ৰেছ কিনিছো, মেমে দিছে নতুন এটা ড্ৰেছ। সো আপোনালোক মই দেখাই আছো, কালাৰ কম্বিনেশ্যনটো দেখাই আছো, ইমান যে ধুনীয়া নহয় ড্ৰেছটো। আৰু ক'ত প্ৰগ্ৰাম হ'ব, কেনেকুৱাকে হয় সবখিনি দেখাম। সো তাৰ কাৰণে আপোনালোকে মোৰ গোটেই ভিডিঅ'টো চাব এণ্ড স্কিপ নকৰিব আৰু এটা লাইক কৰি দিব আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক না প্লিজ। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। तो क्या मैं प्राइमर यूज करें? प्राइमर तो बहुत बेसि दरकारी कारण ए प्रोग्राम থাকিলে कारण मेकअप तो लॉन्ग लास्टिंग হয় प्राइमर থাকিলে। এই আলতা লাগিল হাতখনত, এতিয়া মই এই দুটা আঙুলি দি আকৌ কৰিব নোৱাৰো। এটা মই এই পাতাই দি কৰিম, পাতাই দি। So I will mix it up. মই গোটেই ৰঙা ৰঙা কৰি দিলোঁ। চ' মই ফাউণ্ডেশ্যন ল'লোঁ। আপোনালোকে এইটোৱে দেখিছে চাগে, এইটো বেষ্ট হয় মাৰ্চৰ, মই বহুত বেছি ভাল পাওঁ এইটো। আপোনালোকে বেলেগো ইউজ কৰিব পাৰে দিয়কচোন, মই এইটো বহুত বেছি ভাল পাওঁ। আৰু আইশ্বেডো ভাৰতনাট্যমত বেছিভাগ আপুনি ৰেড ইউজ কৰিব লাগিব। মই ফাৰ্ষ্টতে আপোনাৰ লাইট কালাৰ দিম। চ' ফাৰ্ষ্টতে মই বডি কালাৰ কৰি লৈছোঁ দেই, এইটো আইজটো। কাপোৰ পিন্ধাওঁতে বেছি আৰু চুলি কৰাওঁতে বহুত সময় লাগে। মোৰ আইশ্বেডো হৈ গ'ল কমপ্লিট। এতিয়া মই মেইন কাম হ'ল আমাৰ ভাৰতনাট্যমৰ মেইন বস্তু কি আপোনালোকে জানে নিশ্চয়, সেইটো হ'ল কাজল। আইলাইনাৰটো আঁকিব লাগিব, সেইটো বহুত বেছি হাৰ্ড। চ' ট্ৰাই কৰিম আজি। খোলা আছে। হাই, দিব আহিছোঁ। কি মোক আইলেছেছৰ দৰকাৰ হয় নেকি? অঁ হয়, মাজে মাজে। এইটো লোৱা, মোৰ তাত এক্সট্ৰা আছে দাদা। হা হা চুই দিব নোৱাৰো হা। অঁ থেংক ইউ। লোৱা, তুমি চোন থৈ দিব পাৰিলা হয়। মই ইউজে নকৰোঁ। অঁ আচ্ছা। মোটামুটি মেকআপ হ'ল, এতিয়া মই চুলিটো কৰোঁ। চ' আমি কাটাৰে ধুনীয়াকৈ ফিক্স কৰি ল'ম থোপাটো। এইটো খুলি নাযায় কিন্তু নোৱাৰি। চ' এইটো চেলে, এইটো দেখিছেনে কলা ধাগা, এইটো মই এয়া কাপোৰ পিন্ধি ল'লোঁ। মই জুৱেলাৰীবোৰ পিন্ধি ল'ম।
1 hour later. চ' ফাইনেলি মই ৰেডি হ'লোঁ, আল্টা চাল্টা ল'লোঁ, এতিয়া যামগৈ, কেব আহিছে। তাৰ ৰুমটো অলপ ঠিক কৰি গ'লোঁ কাৰণ মই যিহেতু আজি ঘৰত যাম। চ' লেটছ গ'। চ' ফাইনেলি আমি পালোঁগৈ লোকেশ্যন, ইয়াত চববিলাক আছে। চ' চবেই ইয়াত ৰেডি হৈ আছে, আমাৰ ডান্স হোৱা নাই এতিয়া, প্ৰেক্টিচ কৰিম এবাৰ আৰু। কৰি আছে, ওলাই আছে, এতিয়া ইয়াত প্ৰেক্টিচ কৰি আছে কি কি হ'ব। Later. চ' আমাৰ পাৰফৰ্মেঞ্চ কৰা হ'ল, এতিয়া গ্ৰীণ ৰুমত আহি আছোঁ, কিবা ডান্স দিব বোলে। কমপি আগত গ'ল নেকি? ত' খানা চানা ল'লোঁ আমি। চ' আমাৰ ডেন্স শেষ, এতিয়া আমি খাম ফুচকা।